Hello guys, welcome back to my YouTube channel Anushmita's Diary. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভালেই। আৰু আজি আমাৰ ঘৰত জেঠিহঁত আহি আছে মানে মাৰ বায়া আৰু গোটেইবোৰে মিলি মামাহঁতৰ ঘৰত গৈ আছো। কিয় গৈ আছো সেইবিলাক সকলো জনাই আছো আপোনালোকক অলপ পিছত। তো ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু এতিয়া মই একদম ৰেডি হৈ গ'লো যাবৰ কাৰণে। জেঠিহঁত আহিছিল, আহি পেলাই চাহ তাহ খাই মামাহঁতৰ ঘৰত গ'ল। এতিয়া মা আৰু মই ওলাই আছো, ওলাই পেলাই মানে মা ওলাই আছে, মোৰ ওলোৱা হৈছে। আমি এতিয়া গৈ আছো আৰু আজি মানে এটা সৰুকৈ খানা হ'ব মামাহঁতৰ ঘৰত, তাৰ কাৰণে গৈ আছো। চ' সকলোৱে দেখাই আছো আপোনালোকক। আৰু এতিয়া আমি ঘৰৰ পৰা ওলালো। মামাহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে। সেইকাৰণে মা আৰু মই খোজকাঢ়িয়ে গৈ আছোঁ। আৰু ভাগ্যক্ৰমে যে ৰ'দটো একেবাৰেই নাই, সেইকাৰণে খোজকাঢ়ি গৈ খুব বেছিয়ে ভাল লাগিছে। আৰু গৈ থাকোঁতে এটুপ দুটুপকৈ বৰষুণ পৰা ষ্টাৰ্ট হৈ গ'ল। গাত বৰষুণখিনি পৰাৰ লগে লগে মনটো যে ইমান ভাল লাগি গৈছিল নহয়, কি ক'ম আপোনালোকক। ভাবিলোঁ আজি বৰষুণৰে অলপ ফিল লৈ যাওঁ, কিন্তু বৰষুণখিনি বেছি টাইম নাথাকিলেই, সেইখিনিতে সমাপ্ত হৈ গ'ল। আৰু এয়া আহি পালোঁ মামাৰ ঘৰ। আৰু আহিয়ে প্ৰথম চকু যায় এই বেলগছজোপালৈ। চাওকচোন ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়িছে। মামা মামীয়ে খুব যত্ন লয় এই গছজোপাৰ। লগতে ইয়াতে প্ৰায় প্ৰসাদো আগবঢ়োৱা হয়, তাৰ কাৰণে মামাহঁতে আগফালে অলপ বঢ়াই দি তাত টাইলছ লগাই দিছে, যাতে সকলোৱে ধুনীয়াকৈ তাত সেৱা কৰিব পাৰে আৰু লগতে বহিবও পাৰে। তাত গৈ পাই জেঠীৰ ছোৱালী মানে মোৰ বাৰ লগত অলপ লেকচাৰ মাৰি আছিলোঁ। আৰু মই মোবাইল অন কৰাৰ লগে লগে তাই ক'ব ধৰিছে যে তাইক ভিডিঅ' কৰিব নালাগে, দেখাব নালাগে। সেইকাৰণে মই এনেকৈ তাইক জোকাই আছিলোঁ। এইবোৰ কৰিও কেতিয়াবা ভাল লাগে নহয় জানো। আৰু সকলোৱে মিলি ভাত আঞ্জা বনালোঁ আৰু বনোৱা কমপ্লিটো হৈ গ'ল। কিন্তু মই ভিডিঅ' কৰি থাকিবই পাহৰি গ'লোঁ, নতুন যে সেইকাৰণে পাহৰিয়ে থাকোঁ মই ভিডিঅ' কৰিব। আৰু এয়া মামা জেঠী বাহঁতে ভাত খাব ষ্টাৰ্ট কৰিছে। আৰু আইটেমত আছিল মাছ, মাংস, পনীৰ, লগতে দালি আৰু ভাজি। বাকী সকলোৰে খোৱা হৈ গ'ল। আৰু এয়া লাষ্টত মা আৰু মামীয়ে খাব লৈছে, লগতে জেঠী ওচৰত বহি আছে। আৰু এতিয়া সকলোৱে মিলি কথা পাতি আছে। জানেই নহয়, বহুত দিনৰ মূৰত লগ পোৱা যায়, আৰু যেতিয়াই লগ পায় কথা শেষেই নহয়, বাপৰে। আৰু এয়া হৈছে আমাৰ মৰমৰ আইতা, মানে মাৰ মাক। আৰু সকলো নাতি নাতিনীৰে ককা আইতাকৰ প্ৰতি মৰমটো অলপ বেছিয়েই নহয় জানো। আইতাৰ বৰ্তমান বয়স 96, 97 ইমানখিনি হৈছে, মানে মই একজেক্ট বয়সটো ক'ব নোৱাৰিম। তথাপি আইতাই এতিয়াও নিজৰ কিছুমান সৰু সুৰা কাম নিজে কৰিয়েই ভাল পায়। আৰু এয়া হৈছে মামীহঁতৰ সৰু আৰু ধুনীয়া বাগিচাখন। মামীয়ে খুব ভাল পায় গাৰ্ডেনিং কৰি। আৰু ইয়াতে ধুনীয়া ধুনীয়া ফুলো ফুলি আছে, কিন্তু মই নামবোৰে ভালকৈ গম নাপাওঁ। আপোনালোকে ধুনীয়াকৈ পৰিৱেশটো এবাৰ চাই লওকচোন। আৰু এতিয়া আমি আকৌ সকলোৱে আইতাৰ লগত বহি কথা পাতি আছোঁ, কাৰণ আইতাই এনেকৈ লগ পালে খুব বেছিয়ে ভাল পায়, সদায় লগ নাপায় যে। ভাত খাবৰ বেছি দেৰি হোৱাই নাছিলে, মামী আকৌ চাহ আনিলে। ইচ্ছা নাছিল একেবাৰে, তথাপি অকণমান খালোঁ আৰু এতিয়া ঘৰত যাবৰ কাৰণে ওলাই আহিলোঁ। আৰু জেঠীহঁতো আমাৰ এইফালেৰে যাব, সেইকাৰণে আমাৰ লগতে আহিছে। A few moments later. আৰু এয়া জাষ্ট ঘৰ পালোঁ। আজিৰ দিনটো খুব ভালদৰে পাৰ হ'ল। আৰু এতিয়া জেঠীহঁতৰ ঘৰত গ'ল আৰু আমিও ঘৰলৈ আহিলোঁ। আৰু আজি গোটেইবোৰ লগ হোৱাই খুব বেছিয়ে ভাল লাগিছে, কাৰণ এনেকুৱা দিন সদায় নাপাওঁ যে। চ' যেতিয়াই লগ পাওঁ খুব বেছিয়ে ভাল লাগে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ খুব বেছি ভাগৰো লাগিছে, অলপ ফ্ৰেছ হৈ লওঁ। ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু যদি চাই ভাল পালে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায়। আৰু ৰ'ব, যোৱাৰ আগতে মামাহঁতৰ ঘৰত উঠা আমাৰ ফটোখিনি চাই যাওকচোন এবাৰ। থেংক ইউ, বাই।